তো জুবিনদাৰ মৃত্যু হোৱা নাই, জুবিনদাক কোনোবাই হত্যা কৰিছে আৰু কোনে হত্যা কৰিছে আজি জল জল পট পটকৈ ওলাই পৰিছে। আৰু আজি সেইবাবে প্ৰতিটো অসমীয়া আজি তাৰ ওপৰত মাত মাতিছে যে জুবিনদাক হত্যা কৰা হৈছে। আৰু জুবিনদাই এটা প্ৰগ্ৰেমত ষ্টেজ প্ৰগ্ৰেমত কৈছিলে যে যেতিয়া মই মৃত্যু হ'ব তেতিয়া যদি মোক ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিয়ে তেতিয়া মই বেছি ভাল পাম। এতিয়া জুবিনদাৰ সেই নশ্বৰ দেহটো ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিব নেকি? সকলোবোৰ কথা এই ভিডিঅ'টোত পাতিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। কিন্তু যদি আপুনি জুবিনদাৰ সঁচাকৈ এটা ভাল অনুৰাগী হয় তেতিয়াহ'লে এটা কমেণ্ট জুবিনদাৰ কাৰণে স্পেচিয়েল কমেণ্ট এটা কৰিব আৰু এই ঘটনাটো আপুনি কি ভাবে কমেণ্টটোত। তো প্ৰথম কথা আপোনালোক সকলোৱে জানে যে জুবিনদা এটা অসুস্থ মানুহ, তেওঁ ইমান সুস্থ মানুহ নহয়। তেওঁৰ মাজে মাজে আমি কিবা কিবি অসুখ হৈ থাকে, আমি শুনা পাই থাকোঁ, ICUত ভৰ্তি হয়, মেডিকেল ট্ৰিটমেণ্ট চলিয়ে থাকে। তাৰ মাজতে ডক্টৰে কৈছে যে ৰেষ্ট লোৱাৰ কথা, যে জুবিনদাৰ গাৰ্গে এতিয়া আৰু আগৰ নিচিনাকৈ এনেকৈ হেভি কষ্ট কৰিব নালাগে, ষ্টেজ প্ৰগ্ৰেমবিলাক কৰিব নালাগে, ৰাতি বেছিকৈ টোপনি ক্ষতি কৰিব নালাগে, তেনেকুৱা আমি শুনিব পাইছোঁ। জুবিনদাৰ নিজে মুখেৰে কৈছে যে মই আৰু আগৰ নিচিনাকৈ ষ্টেজ প্ৰগ্ৰেম নকৰোঁ, ইমান কষ্ট নকৰোঁ, আৰু ৰাতি কেতিয়াবা প্ৰগ্ৰেম কৰিলেও ৰাতি দেৰিলৈকে নাথাকোঁ, সোনকালে প্ৰগ্ৰেম কৰি ঘৰত গুচি আহিম। আৰু টোপনি মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈছে, কাৰণ বহুত কষ্ট কৰিলোঁ জীৱনত, এতিয়া আৰু বেছি কষ্ট নকৰোঁ। এইবোৰ কথা আপোনালোক নিজেই জুবিনদাৰ মুখেৰে শুনা পাইছিলে। কিন্তু তাৰ পিছতো ছিংগাপুৰলৈ জুবিনদাক লৈ যোৱা হ'ল কিহৰ কাৰণে? নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে ছিংগাপুৰত, আৰু তাত শ্যামকানু মহন্ত নামৰ ব্যক্তিজনে তেওঁ নুবুজিলে, জুবিনদাক মানে ব্যৱহাৰ কৰিলে, আৰু তেওঁ প্ৰতিটো ক্ষেত্ৰতে তেওঁৰ নিজৰ প্ৰফিটৰ কাৰণে জুবিনদাক কিন্তু ব্যৱহাৰ কৰি আহিছে। নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে ছিংগাপুৰত, আমাৰ অসমত জাগা নাই নেকি? যিয়ে নহওক ছিংগাপুৰত পাতিছে, তাত জুবিন গাৰ্গ মাতি নিছে, জুবিন গাৰ্গক মাতি নিছে, তেওঁৰ লগত মানুহ নাই, 2-3জন মানুহ আছে। জুবিন গাৰ্গে এটা প্ৰগ্ৰেম কৰিব গ'লে লগত 20-25 জন মানুহ লৈ যায়, কিন্তু ষ্টেজ প্ৰগ্ৰেম মানে নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰগ্ৰেম কৰিব মাতিছে, তাত মাত্ৰ 2-3 জন মানুহ। কিহৰ কাৰণে? যদি জুবিন গাৰ্গে যদি এনেকৈ নিজৰ মিউজিক মেন বা লগত যিখিনি মানুহ বেলেগ প্ৰগ্ৰেম এটা কৰিব গ'লে লৈ যায়, যদি এই নৰ্থ ইষ্ট ফেষ্টিভেলত যদি শ্যামকানু মহন্তই মতাৰ পিছত এনেকৈ যদি গোটেই গ্ৰুপটো লৈ যায়, তেতিয়াহ'লে জুবিন গাৰ্গক বহুত পইচা দিব লাগিব। আৰু তাৰ বাবে জুবিন গাৰ্গক নিজে মাতিছে যে জুবিন গাৰ্গক অকলে আহিব লাগে, ট্ৰেকত গান গাব বা সেনেকুৱা। তো পইচাৰ বাবে মানে জুবিন গাৰ্গক অকলে মাতিছে, আৰু জুবিন গাৰ্গে অকলে গৈছে, অকলে মানে 2-3জন ব্যক্তি গৈছে লগতে। কিন্তু তাৰ পিছতো জুবিন গাৰ্গে এটা বস্তু তেওঁৰ মানে শ্যামকানু মহন্তৰ মানে ব্ৰেইনত নাহিলে বা নকৰিলে, যে জুবিন গাৰ্গ হৈছে অসমখনেই হৈছে জুবিন গাৰ্গ, মানে গোটেই অসম যদি মানে কিবা জুবিন গাৰ্গৰ যদি কিবা এটা হৈ যায় গোটেই অসমৰে মানে চেছ হৈ যাব। আজি জুবিন গাৰ্গ নাই মানে গোটেই অসম জ্বলি আছে, গোটেই অসম কান্দিছে। সেইবোৰ কথা শ্যামকানু মহন্তই কিয় বুজি নাপালে? আৰু জুবিন গাৰ্গক মাতি নিছে, অসুস্থ মানুহ এজনক যেতিয়া মাতি নিছে, তাৰ যি মানে দায়িত্ব ল'ব লাগিব, তেওঁক যি মানে যিখিনি সুৰক্ষা দিব লাগে সেইখিনি যি দিব লাগিব, সেইখিনি কিয় নাজানে? কিহৰ কাৰণে এইটো কৰিলে? কি শত্ৰুতা আছিল জুবিন গাৰ্গৰ লগত? আৰু দ্বিতীয়তে জুবিন গাৰ্গ ৰাতি প্ৰগ্ৰেম কৰিছে, ৰাতি দেৰিলৈকে টোপনি মাৰিব পৰা নাই। আপোনালোকে সকলোৱে প্ৰগ্ৰেম চাইছে নিশ্চয়। ৰাতি প্ৰগ্ৰেম কৰাৰ পিছত দিনত আকৌ সাগৰত সাঁতুৰিবলৈ লৈ গৈছে। জুবিন গাৰ্গে যদি নিজেই বিচাৰিছে যে তেওঁ মানে কৰিব বিচাৰে, তেওঁ যদি কিছুমান কথা আমি সকলোৱে জানো, এটা অকৰা স্বভাৱ আছে, যে তেওঁ যদি কিবা এটা কৰিম খুজিছে সেইটো কৰিব, কিন্তু তেওঁক যদি বাধা দিব পৰা নাই, তেতিয়াহ'লে তেওঁৰ লগত থাকিব লাগে কোনোবা নহয় কোনোবাই। তেওঁ কি কৰিছে লগত, যাতে কিবা এটা অঘটন ঘটিলে যাতে সেই ছেকেণ্ডৰ ভিতৰত তেওঁক উদ্ধাৰ কৰিব পাৰে, সেনেকুৱাটো কোনোবা এজন বডিগাৰ্ড হিচাপত ছিকিউৰিটি হিচাপত থাকিব লাগিছিল, সেইখিনিও কৰিব নোৱাৰে। তাৰপিছতো জুবিন গাৰ্গৰ যেতিয়া কিবা এটা ক্ষতি হৈছে, তাৰপিছত অসমবাসী ৰাইজক খবৰ দিবলৈ তেওঁৰ মানে সেইখিনি হোৱা নাই। এতিয়া ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছে, ইমান মানে গোটেই অসম কান্দিছে, এতিয়ালৈকে কিন্তু শ্যামকানু মহন্তৰ পৰা একো এটা শব্দ এটা তেওঁৰ মুখেৰে শুনা নাই। দেখিছে নেকি আপোনালোকে শ্যামকানু মহন্তৰ কিবা এটা ফুটেজ বা কিবা এটা ভিডিঅ', বা তেওঁ কৈছে এনেকুৱা ঘটনা ঘটিছে, কিবা কৈছে নেকি? একোৱে এতিয়ালৈকে ওলোৱা নাই। গতিকে ইয়াৰ ওপৰত সম্পূৰ্ণ তদন্ত হ'ব লাগে। যদি সঁচাকৈ শ্যামকানু মহন্তৰ বাবে এনেকুৱা এটা ঘটনা হৈছে, তেওঁ কিন্তু ভয়ানক শাস্তি পাব লাগে, মই বিচাৰোঁ। আৰু আপোনালোকে কি বিচাৰে কমেণ্ট কৰক, আৰু ইয়াৰ ওপৰত মাত মাতক সকলোৱে। এতিয়া দ্বিতীয়তে আহিলোঁ, জুবিনদাই নিজে কৈছিল এখন প্ৰগ্ৰেমত যে যদি মই মৰি যাওঁ, যদি মোৰ মৃত্যু হয়, মোৰ বডিটো বা মোৰ নশ্বৰ দেহটো মোক যদি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে তেতিয়া মই বেছি শান্তি পাম। এতিয়া ইয়াৰ ওপৰত মই একো ক'বলৈ নাযাওঁ,
কিয় ক'বলৈ নাযাওঁ, কাৰণ ইয়াৰ ওপৰত ক'বলৈ গৰিমা গাৰ্গ আছে, তেওঁৰ পৰিয়াল আছে, অসম চৰকাৰ আছে, সকলোবোৰে আলোচনা কৰিব তেওঁ যি বিচাৰিছিলে তাৰ ওপৰত কেনেকুৱা ধৰণে পৰিয়ালৰ পৰা মতামত পায়, মোৰ পৰিয়ালে যি সিদ্ধান্ত দিয়ে তাৰপিছতহে সেই কামটো কৰিব। কথা হ'ল কি, এতিয়া জুবিন গাৰ্গ যদিও মৃত্যু বুলি ঘোষণা কৰিছে ছ'চিয়েল মিডিয়াত, কিন্তু আমি গোটেই অসমবাসী ৰাইজে কিন্তু জুবিন গাৰ্গক এতিয়াও মৰিব দিয়া নাই। কাৰণ জুবিন গাৰ্গ আমাৰ মনত থাকিব, সদায় থাকিব। আৰু যেতিয়াৰ পৰা জুবিনদাৰ গান শুনিছোঁ তেতিয়াৰ পৰা কিন্তু ইয়াত কানেকশ্যন হৈছে জুবিনদাৰ লগত। মানে জুবিনদাৰ লগত জুবিনে গান শুনিছোঁ খতম হৈ গৈছে তেনেকুৱা নহয়, গোটেই অসমবাসী ৰাইজৰ দিলৰ লগত কানেকশ্যন হৈ আছে জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গ কেতিয়াও নমৰে, জুবিন গাৰ্গ অমৰ আৰু সদায় থাকিব অসমবাসী ৰাইজৰ ওচৰত। জয় জুবিন দা।